নমস্কাৰ বন্ধুসকল, যদি আপুনি আসাম পুলিচ, এডিআৰই, এপিএছচি বা যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ মই আপোনালোকৰ লগত আলোচনা কৰিম অসম নামৰ উৎপত্তি, অসম বুৰঞ্জীৰ মুখ্য উৎসসমূহ আৰু শিলালিপি তাম্ৰলিপিৰ গুৰুত্ব। এই টপিকবোৰৰ পৰা প্ৰায় প্ৰতিটো এক্সামতে প্ৰশ্ন অহা দেখা যায়। সেই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। বন্ধুসকল, প্ৰথমে জানো অসম নামটো ক'ৰ পৰা আহিল। পূৰ্বতে আমাৰ ৰাজ্যখন অসম নামেৰে জনা নাছিল। ইয়াক প্ৰাগজ্যোতিক আৰু কামৰূপ নামেৰেহে জনা গৈছিল। সেই সময়ত ইয়াৰ ৰাজধানী আছিল প্ৰাগজ্যোতিকপুৰ, যাক আজি গুৱাহাটী অঞ্চল বুলি ধৰা হয়। 13শ শতিকাত আহোমসকল অসমলৈ অহাৰ পিছতেই অসম নামটো ধীৰে ধীৰে প্ৰচলিত হ'বলৈ ধৰে। এতিয়া প্ৰশ্ন আহে, অসম নামটো কিয় হ'ল? বন্ধুসকল, অসম নামৰ উৎপত্তিৰ বিষয়ে ইয়াৰ বহুতো মত আছে। প্ৰথম মত অনুসাৰে আমাৰ ৰাজ্য পাহাৰ পৰ্বতৰে ঘেৰি থকা আৰু ভূমি অসমান, সেইবাবে অসম হ'ব পাৰে। দ্বিতীয় মতটো হ'ল সংস্কৃত শব্দ অসম অৰ্থাৎ যাৰ সমান নাই। তৃতীয় মত অনুসাৰে আহোম শব্দৰ পৰাই অসম শব্দটো আহিছে। ডক্টৰ বাণীকান্ত কাকতিৰ মতে টাই ভাষাৰ আছাম মানে অপৰাজেয় আৰু বেডেলপাৰৰ মতে বড়ো শব্দ চৌচামৰ পৰাই অসম নামৰ উৎপত্তি হ'ল বুলি ধৰা হয়। শেষত ইংৰাজ শাসনৰ সময়ত ইয়াক আছাম বুলি লিখা আৰম্ভ কৰা হৈছিলে। এতিয়া অসম বুৰঞ্জীৰ উৎসসমূহলৈ। প্ৰাচীন অসমৰ ইতিহাস আমি কেইটামান মুখ্য উৎসৰ জৰিয়তে জানো। প্ৰথম উৎসটো হ'ল প্ৰাচীন সাহিত্য, যেনে ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ আদি। দ্বিতীয় উৎস হৈছে শিলালিপি আৰু তাম্ৰলিপি। তৃতীয় উৎসটো হ'ল বৈদেশিক বিৱৰণ, বিশেষকৈ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লিখনি, তাৰ লিখা গ্ৰন্থ চিউকিত উল্লেখ পোৱা যায়। চতুৰ্থতে হ'ল আহোম যুগৰ বুৰঞ্জী। আহোম ৰাজত্বৰ সময়ৰ পৰা নিয়মিতভাৱে বুৰঞ্জী লিখা আৰম্ভ হয়। এই বুৰঞ্জীবোৰত ৰাজনৈতিক ঘটনা, যুদ্ধ, সমাজ আৰু প্ৰশাসনৰ বিষয়ত বিৱৰণ পোৱা যায়। যেনে কছাৰী বুৰঞ্জী আৰু আহোম বংশাৱলীয়েও বহু তথ্য দিয়ে। পঞ্চম মতে বৈষ্ণৱ মহাপুৰুষসকলৰ চৰিত্ৰ পুথি আৰু সাঁচোপুতীয়া পুথি। এইবোৰৰ জৰিয়তে আমি সেই সময়ত ধৰ্মীয় আৰু সামাজিক জীৱনৰ ছবি পাওঁ। আৰু ষষ্ঠ উৎস হৈছে প্ৰত্নতাত্ত্বিক নিদৰ্শন, যেনে প্ৰাচীন সাহিত্য, মূৰ্তি, মৃৎপাত্ৰ, মুদ্ৰা আৰু আহিলাপাতি। এইবোৰ বাস্তৱে প্ৰমাণ দিয়ে যে সেই সময়ত মানুহে কেনেকৈ বাস কৰিছিল, কেনেকৈ অৰ্থনীতি চলিছিল আৰু কেনেকৈ সাংস্কৃতিক বিকাশ পাইছিল। সেয়ে মনত ৰাখিব, অসম বুৰঞ্জীৰ মুখ্য উৎস হৈছে প্ৰাচীন সাহিত্য, শিলালিপি, তাম্ৰলিপি, বৈদেশিক বিৱৰণ, আহোম বুৰঞ্জী, বৈষ্ণৱ সাহিত্য আৰু প্ৰত্নতাত্ত্বিক নিদৰ্শন। এই 14টা পইণ্ট মনত ৰাখিব, এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। এতিয়া জানো শিলালিপি আৰু তাম্ৰলিপি কি। পুৰণি কালত কাগজ নাছিল, সেয়ে ৰজাসকলে নিজৰ দান, যুদ্ধ জয় আৰু ৰাজনৈতিক সিদ্ধান্ত শিল বা তামৰ ওপৰত উৎকীৰ্ণ কৰিছিল। শিলত লিখা লিপিক কোৱা হয় শিলালিপি আৰু তামত লিখা লিপিক কোৱা হয় তাম্ৰলিপি। এইবোৰ কেৱল লেখা নহয়, এইবোৰ হৈছে আমাৰ ইতিহাস প্ৰমাণ। উদাহৰণ হিচাপে কানাবৰ্ষী বোৱা শিলালিপি। এই লিপিত উল্লেখ আছে যে তুৰ্কীসকল অসমলৈ যুদ্ধ কৰিবলৈ আহি মৃত্যু হৈছিলে। এতিয়া এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে অসমত প্ৰায় 39খন শিলালিপি আৰু তাম্ৰলিপি উদ্ধাৰ হৈছে। আটাইতকৈ প্ৰাচীন শিলালিপি হৈছে উমাচল শিলালিপি। এই লিপিটো গুৱাহাটীৰ নীলাচল পাহাৰত পোৱা গৈছিলে আৰু ই 5ম শতিকাৰ বুলি ধৰা হয়। এই লিপিত এটা গুহা মন্দিৰৰ উল্লেখ পোৱা যায়। এতিয়া আমি ভাষাৰ কথা কওঁ। 5ম শতিকাৰ পৰা 12শ শতিকালৈ লিপিসমূহ সংস্কৃত ভাষাত লিখা হৈছিলে আৰু পিছলৈ অসমীয়া লিপিৰ পূৰ্বৰূপ দেখা যায়। পিছলৈ পাৰ্চী আৰু আৰবীৰ হকৰ প্ৰভাৱো দেখা যায়। এতিয়া আলোচনা কৰিম শিলালিপি আৰু তাম্ৰলিপিৰ জৰিয়তে আমি কি জানো। আমি জানো সেই সময়ৰ অৰ্থনৈতিক ব্যৱস্থা, কৰ আদায় ব্যৱস্থা, ৰাজনৈতিক শাসন নীতি, ন্যায় বিচাৰ পদ্ধতি, ধৰ্মীয় নীতি আৰু মন্দিৰ নিৰ্মাণৰ কথা। মানে এই লিপিবোৰে আমাক সেই সময়ৰ সম্পূৰ্ণ সমাজখন দেখুৱাই দিয়ে। আহোম যুগত তাম্ৰলিপি 4 প্ৰকাৰ আছিলে, যেনে ধৰ্মীয় দানপত্ৰ, বিজয় স্মাৰক লিপি, অধিকাৰ প্ৰদান লিপি আৰু বিবাদ নিষ্পত্তি লিপি। সেয়ে মনত ৰাখিব, শিলালিপি আৰু তাম্ৰলিপি হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ প্ৰমাণিক উৎস। এইটো আছিল অসম নামৰ উৎপত্তিৰ বিষয়ে
আৰু অসম বুৰঞ্জীৰ মুখ্য উৎসসমূহৰ সম্পূৰ্ণ আলোচনা। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম প্ৰাগজ্যোতিষ